আজি তই স্মাৰ্ট ঘড়ীটো পিন্ধা নাই নেকি? পিন্ধা নাই নেকি বাপা পাহে চাচা কি 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 বস্তুটো তই নহয় টিফিন লৈ এই পৰিলে বাপা কত কইছি হইছি আলু পুৰা দাল নকেনুৰ মাকত তাৰ পৰা খুজি আনি পেলাই ৰুইছিলো ইয়া ইমানো লেবেল নে হা ইমানো লেবেল নে কি ডাঙৰ হবা জানা নাই হে ডাঙৰ হবা জানা নাই সদায় মই চাফা কৰি থাকো নকেনুৰ মাকে আৰু একডাল খুজিব গেলি কি দিব এতিয়াতো নেটবো নহয় একডাল দিছি আৰু তুই নেটবো এতিয়াতো খুজিলে যাবা নৰো এতিয়া এডাল মই চাফা কৰি আছো তথাপিতো ই তাৰমানে ইমান লেবেল দেখাইছি ডাঙৰে হবা জানা নাই হে ৰ হে মোৰ ধোঁৱা আজি এখন হে বিয়ে আছে হে বিয়াখনত যাবা এতিয়া মোৰ দেৰি হয় হে আজি আৰু চাফা নকৰো দে হে মই বিয়াখনতে যাবা ওলাম গৈ মানুহটোক কৈছিলো এখন তই বজাৰত গেলি মোক লাগি এখন ভাল চাই চাদা আনবি এখন দূৰত বিয়া আছে মানুহটো নানা নহয় আনছি ইখান দরজা দিয়া পর্দা হে আনছি ইতিয়া মই ইখান চাদারকে পিন্ধিম না মই দরজাতে লগাম আনছি মোৰ এতিয়া সোমাই নাই নহয় মই এতিয়া বিয়াত যাব লাগে বিয়াত যাম মই এতিয়া বিয়াত খানাহে খাব লাগে সেইকাৰণে মই খানা খাবহে যাম মোৰ এতিয়া বিয়াখনত যাবা দেৰি হৈছে আৰু তালা মাৰি নাথোদে মানুহটো পথাৰত কাম কৰি আছে মই যাওঁ বিয়াত এই ফুলাবাই ৰচোন তই আজিও মাত দিলি নে মোক এই ফুলাবাই মই আজি পাছফালৰ পৰা মাত দিয়া নাই সেইকাৰণে মই আজি আগফালৰ পৰা মাত দিছোঁ হয় নেকি এই তই ধুক পাছফালৰ পৰা মাতলি বোলে যাত্ৰা বেয়া হ'ল মোক মাতলি সদায় আগফালৰ পৰা মাতলি দেছো কি কওঁ তই এতিয়া ক'ত যা মই এখন বিয়া আছে বাপা বিয়াখনত যাবা ওলাইছো বিয়াত যাবা আজি আকৌ কাৰ বিয়া ক'ত আছে বিয়া বিয়া হাজোত আছে বাপা হাজোত আছে বহুত দূৰ মই যাওঁ দে গাড়ী নাপাম নহলি এই ৰচোন গাড়ী পাবি কিমান গাড়ী লাগে ৰচোন তই নিজে মোক মাত দি থাকা ইফালে মই গাড়ী নাপালি মোৰ দিগদাৰ হ'ব না ইমান দূৰক লাগি যাবা লাগব সেই গাড়ী নাপালি ময়ে ভাড়া কৰি দিমা গাড়ী তই টেনশ্যন কৰিব নালাগে তই মাত্ৰ বিয়াখন খাবা পাবাহে লাগে মই বিয়াখন পাবা লাগব সোনকালে মই যাওঁ দে তই বিৰাট ডাঙৰ প্ৰেজেণ্ট লৈছে বাই বাপা ইমান দূৰক লাগি যাম এতিয়া মই সৰু প্ৰেজেণ্টটো নিব নোৱাৰো তইতো জানাহে মোক ফুলাবাই কম বস্তু নহয় মই সৰু প্ৰেজেণ্ট নিয়া নাও আজিকালি ডাঙৰ প্ৰেজেণ্ট নিয়া কৈছো ৰচু ফুলাবাই আজি তই স্মাৰ্ট ঘড়ীটো পিন্ধা নাই নেকি পিন্ধা নাই নেকি বাপা পাহে ফুলাবাই কি হৰি পৰলে দেখা পালো ফুলাবাই চাচা কি কি বস্তুটো তই নহয় টিফিনে লৈছা দেখোন নহয় বাপা বহুত দূৰত বিয়া নহয় তাতে মাছ মাংস দুটাও আছে বোলে তাৰ পৰা এতিয়া মই মাছ খানি খাম মাংস খানি লৈ আহিম ঘৰত লাগি টিফিনত মই ভাবিছোঁ আকৌ বঢ়িয়াকৈ প্ৰেজেণ্ট লৈছি দামী প্ৰেজেণ্ট তই আকৌ প্ৰেজেণ্টৰ ভিতৰত টিফিনহে লৈছা টিফিন লৈছোঁ তই কাকো নকবি তয়ে যি দেখা পালি তই আকৌ কোনোবা দিনা পানীলাও লোৱা ৰঙালাও লোৱা বাপা আজি আকৌ টিফিনটো লৈছা আজি ৰঙালাও ঘৰত নাই সেইকাৰণে মই টিফিনটো লৈছোঁ মই মাংস খানি বান্ধি আনিম মই যাওঁ দে বাপা যা 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 চা ভালকৈ যা মই যাওঁ দে তই টিফিন আনা বুলি নকবি নকওঁ এই পৰিলে বাপা কত যা 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 ভালকৈ